হেল্ল' এভৰিৱান, মই ভৈৰৱী আৰু নতুন কবিতালৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম হৃদয়ৰ অব্যক্ত মৰমবোৰ। কবিতাটি লিখি পঠাইছে মোলৈ শিৱসাগৰৰ নাজিৰাৰ পৰা হিমবৰষা বৰুৱাই। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আহক আজিৰ কবিতা হৃদয়ৰ অব্যক্ত মৰমবোৰ। আজি তোমাৰ বাবে এটা কবিতা লিখিম, সানি দিম তাত হৃদয়ৰ অব্যক্ত মৰমবোৰ, আৰু সানিম অন্তৰৰ কিছু কুকুমীয়া আবেগ। আজি ভৰাই পেলাম কৃতজ্ঞতাৰে মোৰ ঘূনে খোৱা হৃদয়খনত তুমি যে ৰং দিছিলা টোপাল টোপালকৈ। হৃদয়ৰ জালত সামৰি তুমি মোৰ নীৰৱ জীৱনত আনি দিছিলা সজীৱতা। থান বান হৈ যোৱা মোৰ সপোনবোৰক তুমি যে আলফুলকৈ আকৌ হাঁচতিত সজাইছিলা। মই জানো, মই সকলো জানো, সেয়ে আজি তোমাৰ বাবে এটা কবিতা লিখিম, সানি দিম তাত হৃদয়ৰ অব্যক্ত মৰমবোৰ।